বহুত ধুনীয়াকৈ আগবাঢ়িছে। ইয়াতো আমি এইটোৱে কথা ক'ব পাৰোঁ যে আজি কংগ্ৰেছে যদি 70 বছৰ ৰাজত্ব কৰি আমাৰ এই 200 বছৰীয়া প্ৰতিবাদ কৰোঁতে 70 বছৰ ৰাজত্ব কৰিলে কিন্তু আমি ভূমিৰ পাটা আজিলৈকে আমি নাপালোঁ। কিন্তু ধন্যবাদ দিওঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱকে যে আমাৰ চাহ শ্ৰমিকৰ এই কথাখিনি ৰাখি আমাক ভূমি পাট্টাখন দিলে, আমি অশেষ ধন্যবাদ দিওঁ। নাই একো ধৰণৰ সমস্যা হোৱা নাই। আমাৰ ইয়াত জাতীয় সংগঠন আৰ্চা আছে, SCMS আছে, SCKS আছে, আমাৰ লাইন চকীদাৰ আছে, আশা আছে, সকলোকে লৈ আমি ছাৰ্ভে কৰিলোঁ। আমাৰ ছাৰ্ভেহঁতৰ লগত সকলোকে লৈ ছাৰ্ভে কৰি আমি সহযোগিতা কৰিলোঁ। আমি যথেষ্ট আনন্দিত আৰু ইয়াত আমি ব্ৰহ্মাজান চাহ বাগিচাত আমাৰ অসম চাহ কৰ্মচাৰী সংঘ, অসম চাহ মজদুৰ সংঘ, মেনেজমেণ্ট, লাইন চকীদাৰ, ৱেলফেয়াৰ আৰু বিভিন্ন ৰাইজ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। কোনো ধৰণৰ বাধা বিঘিনি আমি পোৱা নাই। আৰু কিমান ঘৰ সামৰি লৈছে জৰীপত? 889 ঘৰ জৰীপত সামৰি লৈছে প্ৰাপ্ত তথ্য অনুসৰি। আৰু আমি তেখেতক আমাৰ বিগত কালৰ যিবিলাক চৰকাৰে আমাৰ এই ঐতিহাসিক পদক্ষেপ আমাৰ BJP চৰকাৰে যি লৈছে বাৰুকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।